হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে। মোৰ বৰ্তমান ভালেই বাৰু। এতিয়া মোৰ পাৰ্চেল এটা আহিলে। পাৰ্চেলটো মানে এটা গিফ্ট দিবলগীয়া, আৰু গিফ্ট মানে মোৰ বেটাক এইটো গিফ্ট কৰিছোঁ, দেৱালী গিফ্ট। এই মানে বহুত দিনৰ পৰা গাড়ী এখন বিচাৰি আছিলে, তাক গিফ্টত মই গাড়ী মানে অনলাইন কৰি আনি দিলোঁ। ৰিম'ট কণ্ট্ৰল কাৰ আৰু লাইট জ্বলে মানে দেৱালীৰ কাৰণে তাক এইটোকে গিফ্ট কৰিলোঁ। আৰু একো গিফ্ট কৰিবলগীয়া বস্তু নাছিলে, সেইকাৰণে গাড়ীখন বিচাৰি আছিলে, সেইকাৰণে গাড়ীখনকে দিলোঁ। আৰু উপায় নাই, এতিয়া বিচাৰিছে যেতিয়া দিবই লাগিব আৰু ন, কি কৰিম আৰু উপায় নাই। এতিয়া গাড়ীখনৰ আহিলে গাড়ীখন পাৰ্চেলটো মই এতিয়া খুলি আছোঁ। দেখিছে এয়া ভালেই দেখিছে বাৰু, গাড়ীখন ভালেই লাগিছে, বেয়া অহা নাই এবাৰ, ভালে আহিছে। দেখিছে পাৰ্চেলটো মই এতিয়া খুলিবলৈ লৈছোঁ। বহুত মানে গাড়ীখনৰ মানে হেৰিবোৰ মানে বহুত ধুনীয়াকৈ পেকিং কৰিছে। পেকিংটো চাই মানে ভাল লাগিছে, আৰু পেকিংটো ভাল লাগিছে। পেকিংটো ভালকৈ কৰিলে মানে গাড়ীখন ভাঙি চিঙি এনেকৈ নাহে, আৰু বেয়া গাড়ীবোৰ নাহে। আৰু এতিয়া মানে পেকিংটো মজবুত মানে বহুত হেৰিকৈ কৰিছে, সেইকাৰণে ভাল লাগিছে। আৰু এতিয়া মই পেকিংটো খুলি আছোঁ। এয়া দেখিছে, হাতেদিতো খুলিবই পৰা নাই, কেঁচিখন লৈ মেলি এনেকৈ কাটিছোঁ, আৰু তেতিয়াহে খুলিব পাৰিলোঁ, নহ'লে হাতেদি খুলিবই পৰা নাছিলোঁ, ইমানে মজবুতকৈ পেকিং কৰিছে। ভাল লাগিছে পেকিং কৰাটো। এই আৰু গাড়ীখন হৈছে ব্লু কালাৰ, মানে তাক মানে সেইখনেই লাগে, সেইকাৰণে সেইখনে কৰি দিছোঁ মই মানে। আৰু ৰিম'ট আছে, ইফালে চাৰ্জ কৰিব পাৰি। ৰিম'টটোত মানে ৰিম'টটোতে অকল বেটেৰী লগাব লাগে, বাকী কাৰখনত বেটেৰী লগাব নালাগে। এইটো চাৰ্জিং কৰিলেই হৈ যায়, কাৰখন চাৰ্জিং হৈ দেখিছে, লাইটিং জ্বলি থাকে, আৰু ৰিম'ট কণ্ট্ৰল হয়, ৰিম'ট দি টিপিলে হৈ যায়। এতিয়া আমি দেৱালীৰ কাৰণে সন্ধিয়া ওলাই আহিলোঁ। এনেকৈ আমাৰ ঘৰৰ ওচৰৰ কাষৰ ঘৰবোৰ দেখাই দিছোঁ আপোনালোকক, কি ধুনীয়াকৈ সজাই ৰাখিছে নহয়। এইফালে দেখিছে মানে ৰাস্তাত গোটেই লাইটিং, এইফালে আমাৰ ঘৰৰ ফ্ৰণ্টৰ মানে নবৌ, দাদা আৰু পোৱালীকেইটা আমি এনেকৈ ওলাই আহিলোঁ সন্ধিয়া টাইমত। এনেকৈ সন্ধিয়া টাইমত ওলাই আহিলে ভাল লাগে, আৰু পৰিৱেশটো কি ধুনীয়া লাগে মানে, যিহেতু দেৱালী হয় ন, গোটেই চবৰে ঘৰে ঘৰে মানে লাইটিং আৰু চাকি তেনেকৈ। এইফালে ল'ৰা ছোৱালীকেইটা বম ফুটাই আছে, বহুত ভাল লাগিছে। আমি এনেকৈ সন্ধিয়া টাইমত ওলাই আহিলোঁ, আৰু আমাৰ ঘৰৰ ওচৰৰ ঘৰ ফ্ৰণ্টৰ মানে দাদা, নবৌ আৰু পোৱালীকেইটা এনেকৈ আমি চবেই ওলাই আহিলোঁ। এতিয়া আমাৰ ঘৰৰ ওচৰৰ মানে ঘৰবোৰ দেখাই দিছোঁ। এইখন হৈছে হোম ষ্টে মানে হোটেল, ইয়াতে আপোনালোকে থাকিব পাৰিব। কেতিয়াবা দেৰগাঁও আহিলে এইখনত থাকিব পাৰিব। নতুনকৈ বনাইছে সেইখন হোটেল মানে, এইখনত মানে সুবিধাটো দিছে, ভালেই লাগিছে। আমাৰ ঘৰৰ ওচৰতে বনাইছে। আৰু এইফালে থেৰাপি চেণ্টাৰটো যিহেতু আছে, থেৰাপি চেণ্টাৰৰ মানুহখিনি ইয়াত আহিলেও থাকিব পাৰিব, মানে যিহেতু থেৰাপি চেণ্টাৰৰ মানুহখিনি পটককৈ ভাড়া বিচাৰি নাপায়, সেইকাৰণে ইয়াত আহিলে থাকিব পাৰিব। আৰু আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে আমি এতিয়া আহিলোঁ পিকি বাইদেউৰ ঘৰলৈ। পিকি বাইদেৱে ৰংগোলী বনাই আছে, কি ধুনীয়াকৈ ৰংগোলী বনাইছে। এনেকৈ মানে ৰংগোলীৰ মাজে মাজে দিয়াবোৰ দি দিছে, ভাল লাগিছে। এইফালে আকৌ শৰাই বটাৰ মানে তেনেকৈ ৰংগোলী দি আঁকি থৈছে, আৰু শৰাইখনৰ মাজতে পানী দি মেলি এনেকৈ সিহঁতে ফুল চুল দি দিয়া চিয়া দি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে, ভাল লাগিছে মানে চাই মেলি। এইফালে এহঁতৰ ঘৰৰ মানে ঘৰখনো মানে বহুত ধুনীয়াকৈ সজাই থৈছে। আৰু ইয়াতে আমাক চাহ তাহ খাবলৈ দিলে, চাহ তাহ খাই মেলি আমি এনেকৈ ওলাই আহিলোঁ। আৰু এতিয়া আকৌ নেক্সট দিনাখনৰ ভিডিঅ' এইটো। নেক্সট দিনাখন আমি অমৃতাৰ বাৰ্থডে খাবলৈ আহিলোঁ। অমৃতাৰ মানে আমাৰ আয়ুষৰ ফ্ৰেণ্ড হয়, আৰু ৰাখী ছিষ্টাৰো হয়। এইফালে আমি আহিলোঁ, আৰু তাৰ মাকে মোৰ ফ্ৰেণ্ড হয়, একেলগে পঢ়া। আৰু সিহঁতৰ ঘৰলৈ মাতিলে বাৰ্থডে বুলি, বেছি মানুহ মাতা নাই, আমাক যিহেতু ভাত খোৱাকৈ মাতিলে, আমি আহিলোঁ। তাৰপৰা সিহঁতৰ ঘৰখন দেখাই দিছোঁ। ঘৰ মানে সিহঁতৰ দুখন চাদ দিয়া হয়, ওপৰ মহলটোত ইহঁতে থাকে, তলৰ মহলটোত মানে সিহঁতৰ ককায়েকটো বৈককেইটা থাকে। এইফালে চাংঘৰ দেখিছে, আমাৰতো যিহেতু মিচিং মানুহ হয়, চাংঘৰ লাগেই। এইখন হৈছে মেৰাম, আমাৰ মিচিঙত মেৰাম বুলি কয়। এইখনতে আমাৰ সকাম চকাম পাতে। আৰু এইফালে দেখিছে, মইতো ভাত পানী মানে আধা খাই হোৱাৰ পাছতে ভিডিঅ'টো কৰিছোঁ। আৰু এইফালে বাবুহঁতে মানে চাইমদ খাই আছে, চাইমদ ইহঁতে খাইছে, দাদাও খাইছে। দাদাই যিহেতু আমাৰ লগত ভাত নাখালে, অলপ আগতে খাইছিলোঁ বুলি কোৱাৰ কাৰণে আমাকে ভাত দিলে, সেইকাৰণে দাদাই চাইমদ খাইছে, আৰু বাবু চাইমদ খাই আছে। মই চাইমদটো নাখালেও বাৰু, বেছি হেৰি হোৱাৰ কাৰণে নাখালেও, অলপ মিঠা হ'লে অলপ খাব পাৰোঁ, আৰু এনেকৈ নোৱাৰোঁ। এইফালে ঔটেঙা আৰু গাহৰি মাংস বনাই থৈছে, খুব টেষ্টি লাগিলে মানে খাই, একদম ঔটেঙা গাহৰি মাংস। আৰু এইফালে কোমোৰা মাংস তেনেকৈ বনাইছে, আৰু বেটাও খাই আছে। বাকী মোৰ ফালৰ পৰা সকলোকে হেপ্পী দিৱালী। দেৰিকৈ হ'লেও মানে ভিডিঅ'টো আপলোড দিব পৰা নাছিলোঁ, সেইকাৰণে দেৰিকৈ আপলোড দি দিলোঁ। আৰু লগতে মোৰ ভিডিঅ'টো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে, তেন্তে লাইক কমেণ্ট কৰি দিব। থেংক ইউ।